হেল্ল' গাইজ, কি খবৰ? নমস্কাৰ, মই শশাংক দাস উৰ্ফ বাবা। আপোনালোকৰ আগত বহুত দিনৰ পিছত আহিছোঁ আৰু বহুত মাহৰ পিছত আহিছোঁ মই ভিডিঅ'ত। বৰ্তমান আমাৰ গম পাইছে চাগে যে তিনিচুকীয়া আমাৰ চলিহানগৰত ট্ৰেড ফেয়াৰ, ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ অনুষ্ঠিত হৈছে। যোৱা মাহৰ 28 তাৰিখৰ পৰা অনুষ্ঠিত হোৱাৰ বেনাৰত আছিল আৰু 28 তাৰিখৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু আনফৰ্চুনেটলি কি হ'ল 2-3 দিনমান লেট হ'ল অনুষ্ঠিত হওঁতে। তো সেইকাৰণে যোৱাকালি যোনটো 12 তাৰিখ আছিল, তো 12 তাৰিখে খতম হোৱাৰ ডেট আছিল। তো এতিয়া যিহেতু ষ্টাৰ্টিংটো অলপ লেটকৈ হৈছে, তো এণ্ডিংটো অকণমান লেটকৈ হ'ব লাগিব। তো সেইকাৰণে আমাৰ 16 তাৰিখলৈকে পষ্টপন কৰি দিলে ডেটটো। তো যিহেতু 16 তাৰিখে খতম হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ আমাৰ যোনটো চলিহানগৰত হৈ আছে। তো আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে, বহুত ভাল। মই এটা সৰু ভিডিঅ' এটা বনাইছোঁ, যোনটো ভিডিঅ' মই ইউটিউবত আপলোড কৰিম, আৰু ইউটিউবৰ নামটো শশাংকছ ব্লগছ। চাব আপোনালোকে। মোৰ সেই সৰুকৈ এটা বনাইছোঁ এটা ভিডিঅ'। তো ভিডিঅ'টো চাই যদি কিবা এটা যদি ভাল লাগে তেন্তে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। আৰু বিশেষ তেনেকৈ একো ক'বলগীয়া নাই, বাছ মোৰ শশাংকছ ব্লগছ চেনেলটোত মই ভিডিঅ'টো আপলোড কৰিম। গম পাইছোঁ বাৰু, যিহেতু বহুত লেট হ'ল, মই আগতে দিব লাগিছিলে। মই অকণমান আনএভেইলেবল আছিলোঁ, অকণমান বিজি আছিলোঁ। তো সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ বা আপলোড কৰিব পৰা নাছিলোঁ। বাকী এতিয়া চাব আপোনালোকে, মোৰ শশাংকছ ব্লগছত আপলোড কৰিম। তো ভিডিঅ'টো অলপমান লেট হোৱাৰ বাবে আপোনালোকে যেন ক্ষমা কৰে। গম পাইছোঁ 16 তাৰিখ পালেহিয়ে, বহুত লেট হ'ল ভিডিঅ'টো আপলোড কৰোঁতে। তো বেয়া নাপাব আৰু। তো চাব মোৰ ভিডিঅ'টো ইউটিউব চেনেলত আছে। তো ফুল ভিডিঅ'টো তাতে পাব। চ' টেক কেয়াৰ, বাই বাই, জয় হিন্দ, জয় অসম। ধৰণৰ ইয়াত ড্ৰাই ফ্ৰুটছ পোৱা যাব, বহুত আৰু কষ্টলি আছে। আপোনাৰ সেইটো যোনটো দেখিছে আলমণ্ডটো ফাৰ্ষ্টৰটো বহুত কষ্টলি হয়। বাকী আপোনাৰ বহুতখিনি এনেকুৱা আইটেমছ আছে আৰু এইটো বহুত ভাল লাগিলে খাই। এইটো একচুৱেলি মই নামটো কৈছিলে পাহৰিলোঁ। এইটো এনাৰ্জিৰ কাৰণে বহুত ভাল আৰু এইটো বস্তু। বাকী আৰু এয়া আপোনালোকক এতিয়া বিভিন্ন ধৰণৰ আচাৰ দেখাম। এতিয়া আমাৰ তিনিচুকীয়াত যোনটো চলিহানগৰত ট্ৰেড ফেয়াৰ চলি আছে, তো সেই ট্ৰেড ফেয়াৰ বিভিন্ন ধৰণৰ আপোনাৰ কি বুলি কয়, মুৰ্গী আচাৰ বা আপোনাৰ পৰ্ক আচাৰ, আৰু বাকী পাহাৰীয়া খৰিচা, মিঠা বগৰী আচাৰ মই আপোনাক দেখি এইফালে হৈ গ'ল মিঠা বগৰী আচাৰ ইয়াতে আছে আৰু এইফালে এইবিলাক চব পাহাৰীয়া খৰিচা প্লাছ ঔটেঙা আচাৰ, এইফালে শুকান খৰিচা এইবিলাক হৈ গ'ল আপোনাৰ পাহাৰীয়া খৰিচা আৰু পাহাৰীয়া খৰিচা আচাৰ। বাকী ইয়াত মিছা মাছৰ আচাৰো আছে। এইবিলাক মিছা মাছৰ আচাৰ এইবিলাক তেওঁ আহিছে হেৰিৰ পৰা, আপোনাৰ শদিয়াৰ পৰা আহিছে। শদিয়াৰ পৰা আমাৰ ইয়াত যোনটো ট্ৰেড ফেয়াৰ, যোনটো ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ চলি আছে, তো তাত এয়া আৰু ইয়াত এখন দোকান বহাইছে। আৰু বাকী এইবিলাক বিভিন্ন ধৰণৰ আচাৰ ইয়াত আপুনি পাব। বাকী এইফালে আপোনাক যোনটো দেখাম বুলি ভাবিছিলোঁ, এইটো হৈ গ'ল আপোনাৰ পৰ্ক আচাৰ। এইটো পৰ্কটো গাহৰিৰ আচাৰ। আৰু বাকী আপোনাৰ এইটো চিকেনৰ আচাৰ। এইটো পৰ্ক হয়, পৰ্ক পিকল। পৰ্ক লিখা আছে। আচ্ছা। হয়, চৰি এইটো এইফালে ছাইডৰ ফালে পৰ্ক লিখা আছে ন। এইটো চিকেন, এইটো পৰ্ক, এইটো চিকেন পৰ্ক আচাৰ। ইয়াত বিভিন্ন ধৰণৰ আচাৰ পাব আপুনি। তো আপোনালোকে এইবিলাক ড্ৰাই বেম্বো, এইবোৰ বস্তু আপোনাক দেখালোঁ। এয়া বিভিন্ন ধৰণৰ আচাৰ। আৰু বাকী এয়া আৰু এখন আপোনাৰ 16লৈকে আছে। 16 তাৰিখলৈকে, একচুৱেলি 12 তাৰিখলৈকে আজি খতম হোৱাৰ কথা আছিলে, কিন্তু এতিয়া সেইটোৱে 16লৈকে আছে। আজি আপোনাৰ খতম হোৱাৰ কথা আছিলে, কিন্তু লেটকৈ ষ্টাৰ্ট হ'ল কাৰণে অকণমান আগুৱাই দিলে আৰু ডেটটো। তো বাকী 16 তাৰিখলৈকে আছে। তো আপোনালোকে পাৰিলে আহিব আৰু ইয়াত আপোনালোকে চাই যাব ধুনীয়াকৈ। 20 টকাত আপুনি ভাগ্য পৰীক্ষা কৰক। চ' এক্সট্ৰিমলি চৰি গাইজ, কি হ'ল আপোনাৰ সেই বেকগ্ৰাউণ্ডত, এই ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত এটা গান বাজি আছিলে, যোনটো গানৰ কাৰণে মই এই বেকগ্ৰাউণ্ড মিউজিকটো কাটিবলগীয়া হ'ল। কাৰণ গম পায় আৰু ইউটিউবৰ ৰেষ্ট্ৰিকশ্যন, আৰু এইটো যে এতিয়া বেলেগৰ গান তেনেকৈ গান বা কিবা এনেকুৱা এটা আৱাজ আহি থাকিলে গানৰ তো এইটো অলৰেডি কপিৰাইট লাগি যোৱাৰ চান্স থাকে ন। তো সেইটো কাৰণে আৰু তাত কাটি দিবলগীয়া হ'ল। বাই দ্য ৱে, গ'লোঁ ভাগ্য পৰীক্ষা কৰিবলৈ। মই খেলিলোঁ, লগৰটোও খেলিলে। তাৰপৰা আমাৰ ভাগ্যখন আমাৰ কপালখন বেয়া। তো আমি ঘূৰি আহিলোঁ, আৰু আহি পিনে এয়া পুচকা খুৱাব ক'লোঁ। সিহঁতৰ পইচা গ'ল, ক'ত পুচকা খুৱাব। গ'লোঁ আৰু ঘৰলৈ বুলি উভতি। লগৰটো 10 টকা, আৰু লগৰটো 10 টকা মিলাই 20 টকা, আৰু মোৰ 20 টকা গ'ল ভাগ্যত। তো এয়া আমি ৰিটাৰ্ণ হ'লোঁ আৰু ঘৰলৈ বুলি। এয়া হৈছে আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ, যোনটো তিনিচুকীয়া চলিহানগৰত অহা 16 তাৰিখে
সমাপ্ত হ'ব। চ' গাইজ প্ৰথম যেতিয়া খেলিছিলোঁ তেতিয়া প্ৰথম খেলোঁতে মানে মোৰ লগৰটোও মানে পোৱা নাছিলে একো, আৰু ময়ো পোৱা নাছিলোঁ একো, মানে লাকখন ফুটা আছিলে তেতিয়া বাৰু। কিন্তু তাৰপিছত 2-3 দিনমানৰ পিছত আকৌ গ'লোঁ, আকৌ গৈ পেলাই মই 100 ৰুপিজৰ খেলিলোঁ। এবাৰ 100 ৰুপিজ খেলোঁতে মানে সঁচাকৈ এবাৰ মানে জীৱনত মানে ফাৰ্ষ্ট টাইম লাইফত পালোঁ কিবা এটা, আৰু যিহেতু যোনটো পালোঁ বস্তুটো, আৰু সেইটো মোৰ লগৰ দুটাৰ আশীৰ্বাদত পালোঁ বুলিয়ে ক'ব পাৰি। কাৰণ মোৰ ভাগ্যটো ইমানো ভাল নহয় যে মই মানে ক'ৰবাত তেনেকৈ আজিলৈকে যিমানো লটাৰী খেলিছোঁ কোনো লটাৰীতে পোৱা নাই, কিন্তু এইবাৰ মানে ফাৰ্ষ্ট টাইম লাইফত তেনেকৈ লাগিলে, মানে এটা চিক্কা এটা লাগিলে মানে। বাচমতি ৰাইচ পালোঁ 5 কিলো ফ্ৰী, মানে মই লাকখন আৰু সিহঁতৰ লগৰ দুটাৰ আশীৰ্বাদত কপালখন জিলিকিলে, তো বাচমতি ৰাইচ পালোঁ। তো সেইদিনাখন যোৱাকালি ছানডে, তো তাৰপিছত ভাল লাগিলে আৰু। তো সেইটো মই ভিডিঅ'টো কৰিব পৰা নাছিলোঁ কালি, তো সেইকাৰণে আজি এতিয়া কৈ দিছোঁ আৰু। চ' মষ্টলি ভিজিট কৰিব চলিহানগৰ, 16 তাৰিখ আহি পাইছেহি, ভিজিট কৰিব আৰু।